নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। নীলাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজিৰ ভিডিঅ'ত কি হ'বলৈ গৈ আছে থাম্বনেইলখন দেখিতো আপোনালোকে গম পাইছেই নিশ্চয়। তেনেহ'লে দেৰি নকৰোঁ, আৰম্ভ কৰোঁ ভিডিঅ'ৰ মাজলৈ। আৰু যদিহে আপুনি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি একচুৱেলি মই মূৰ ধুইছিলোঁ, চুলিবোৰ শুকুৱাই নাই, সেইকাৰণে এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু ছোৱালীৰ বাৰ্বিৰ ওপৰত চকেছৰ ওপৰত সজাই থৈছোঁ। তেনেহ'লে দেৰি নকৰি ব'লক ভিডিঅ' আৰম্ভ কৰোঁ। মানুহে কয় ভাদ মাহত হেনো ওলকচু খাব লাগে, সেয়েহে ময়ো ওলকচু বনাবলৈ আজি ৰেডি হ'লোঁ। বিশেষকৈ ৰেচিপি নহয়, জাষ্ট অলপমান দেখুৱাইছোঁ আৰু দিনটো কি কৰি আছোঁ। কোৱা। হাই গাইজ, এটা কি মোবাইল দিয়া মোবাইল এইজনী ছোৱালীয়ে একদম ভাত নাখায়, একদম বস্তু নাখায়, বিৰাট দুষ্ট এইজনী। গৰম লাগিছে বোলে। কি লাগিছে তোমাৰ? সেইকাৰণে গেঞ্জিটো খুলি দিছা। হাঁহি এটা মাৰি দিয়াচোন, ভালকৈ দিয়া। তোমাৰ নামটো কি কৈ দিয়াচোন। সেনেকৈ কয় নে? নমস্কাৰ দি কোৱা। কোৱা। সেয়া সেইটো অঁতৰাই লোৱা, লৈ পেলাই কোৱা। তোমাৰ কেইবছৰ হৈছে কোৱাচোন? 2 বছৰ কি? 2 বছৰ হৈছে। 2 বছৰ কি নাট আকৌ? এইটো কি বস্তু? নাপটো কি বস্তু এইটো? তাই বোলে 2 বছৰ হৈছে নাপ, হয় নহয়? তুমি কোৱা স্কুলত গৈ আছা সেইটো কোৱা। ডাঙৰ স্কুলত চেণ্টেছত যাবা? ক'ত যাবা? মুখৰ পৰা এইটো আঁতৰাই লোৱা। চেণ্টেছত? এতিয়া ক'ত গৈ আছা আকৌ? এতিয়া ক'ত গৈ আছা? মুখৰ পৰা এইটো উলিয়াই লোৱা। এতিয়া ক'ত গৈ আছা? অংগবাদী? দে গানটোকে গোৱাচোন এবাৰ। এটি বান্দৰটো গাই দিয়াচোন। এটি বান্দৰটো গোৱা। সেইটো উলিয়াই নোলোৱা কিয় মুখৰ পৰা? আৰু এয়া আমাৰ টিকলিক খাবলৈ দিছোঁ এখন প্লেটত মেগী। মই এনেকৈ বইল কৰি বনাই দিওঁ আৰু তাই খাই আছে পকাতে বহি লৈ। ইজনী কি খাইছা মুনু? কি খাইছা মুনু? কি খাইছা মুনু? মেগী খাই ভাল লাগিছেনে? সঁচাকৈ কোৱা, খাই ভাল লাগিছেনে মা? মোৰ পিনে চোৱা, মোবাইলটো পিনে চোৱা। ইমান গৰম লাগিছেনে তোমাৰ? আৰু এয়া তাইক খাবলৈ দিছোঁ। কি কৰে আজি নিজে নিজে খাবলৈ দিছোঁ, কি কৰে ক'ব নোৱাৰোঁ। আৰু এখন অকণ চপাই লোৱা। এয়া পেলাইছা কেলে? নেপেলাবা। তুমি খাই থাকা দেই। হাই কৰি দিয়া এবাৰ, হাই কৰি দিয়া এবাৰ। মই ফুকি দিওঁ দিয়া। জলদি খোৱা, জলদি খোৱা, জলদি খাই দিয়া। অকণো যোৱা নাইচোন সেয়া মুখত। এযোৰ শেষে হোৱা নাই, ইমান সময় হ'ল শেষে হোৱা নাইচোন। এই প্লেট ঘূৰাই আছে, ঘূৰাই আছে। কাৰ কাৰ এনেকুৱা হয় ক'বচোন বাৰু? মোৰ সদায় এনেকুৱা হয়, খুৱাব দিলে এনেকুৱা কৰি থাকে দেখিছেনে? এয়া শেষ কৰিবলৈহে দিছোঁ আৰু নে? কাৰ কাৰ এনেকৈ ল'ৰা ছোৱালীয়ে খাব নোখোজে সেইটো জনাবচোন। মোৰ এনেকুৱা অৱস্থা সদায় হয়, কোনো দিনাখনে খুৱাব নোৱাৰোঁ একো এটা বস্তু ভালকৈ। সদায় নিজে খাম বুলি ক'ব, কৈ লৈ সদায় এনেকৈ নষ্ট কৰে বস্তুবিলাক, হয় নহয়? হয় নহয়?
নহয় হয় নহয় ৰবা কি সেইটো কি টেষ্টি ধুনীয়া জালি এতিয়া খাই দিয়া এইফালে মই মাছখিনিও ভাজি ল'লোঁ আৰু লগতে মই মাছ ভজা তেলখিনিতেই কচুখিনিও ভাজি ল'লোঁ আৰু ৰেচিপি হিচাপে একো দিয়া নাই বাছ জাষ্ট চিম্পুল খালি কি কৰিছোঁ সেয়াহে দেখুৱাইছোঁ আৰু গৰম পানী দি দিলোঁ মাছ দি দিলোঁ বাছ তৰকাৰী হৈ গ'ল এইটো টিকলুটো আমাৰ ঘৰত আহি গ'ল আৰু কি দুদু টিকলু দেই এইটো হে অ' মাম খালা তুমি মাম খালা হে এইটো এটা টিকলু চা এইটো এটা টিকলু এইটো চোৱা মানে চোৱা টিকু এইটো কোনে এইটো কোনে এইটো ক'লৈ আহিলো আমাক হে ক'লৈ আহিলো মাৰি দে তোমাৰ হাঁহ হৈছে মাৰি দে হাঁহটো মাৰি দিম দেই হ'ব নাকাটে অ' নাই দে সেইটো চোৱাচোন এইটো কোন চোৱাচোন এইফালে চোৱাচোন এইটো কোন চোৱা সেইটো কোন চোৱা সেইটো ক'লা এইফালে আমাৰ ভণ্টি আহি গ'ল এইজনী বা আহি গ'ল সেইটো আহি গ'ল এইফালে চা পিতা চা এইফালে চা হাই কৈ দে হাই ক কি খবৰ কৈ দে দেহা এইফালে চোৱা হাই কৈ দিয়া হা এইটো বাবুটো লৈ আহিছো বাবুটো কৈ থাকে এইটো বাবুটো কৈ থাকে তোমাক কেনেকে চাই আছে চোৱা জ্বৰ উঠিছে মোক দেখি কান্দিছে তাৰমানে মাকৰ নিচিনা জ্বৰ উঠিছে নাই তাকো নাই ছাত্ৰৰ লগত খেলি থাকিলে বহুত বেছি সময়খিনি গমেই পোৱা নাযায় কেনেকৈ যায় আজি মই এঠাইলৈ গৈছিলোঁ যি ঘৰৰ মানুহলৈকে গৈছিলোঁ তেওঁলোকৰ ঘৰতো বৰ বিশেষ একো দেখুৱাব নোৱাৰিলোঁ অলপমান মহিলাকেইজনীমান লগ খাইছিলোঁ যাৰ বাবে একো কথা পাতি থাকোঁতে পাহৰিয়ে গ'লোঁ ছোৱালীজনীও লগত লৈ গৈছিলোঁ তাৰ বাবে তাইক মোবাইলটো দি পেলাই থৈ দিছিলোঁ কাৰ এনেকুৱা হয় জনাবচোন মোবাইলটো দি নচলে বাচ্ছাবিলাকক ৰাখিবলৈ অলপমান দিগদাৰ হয় কি হ'ল ৰিলচ চাব মন গৈছে ৰিলচ এতিয়া নাচায় ৰ'বা মই ভিডিঅ'টো শেষ কৰি দিম ৰ'বা পিছত তাই বোলে ৰিলচ চাব আৰু মই মানা কৰিলোঁ মানা কৰাৰ কাৰণে তাই কি কৈছে মই পাপাক কৈ দিম কিন্তু আকৌ এবাৰ কৈ দিয়াচোন কোৱা কাক কৈ দিবা ঐ কক কৈ দিবা দুষ্ট এইয়া চুলি এৰি গ'ল তোমাৰ এতিয়া ক খনটো পঢ়িব লাগে হয়নে নহয় তুমিতো একো নপঢ়া হৈছা বুজিছানে তুমি খুব দুষ্ট ৰ'বা ক্লিপডাল লগাই কোৱা মই পঢ়িছোঁ নহয় কোৱা পঢ়িছোঁ কোৱা কি বুলি কৈছে কোৱাচোন মোবাইল চাব নিদিয়ে আচলতে মই ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰি এতিয়ালৈকে শেষ কৰিবই পৰা নাই আৰু এতিয়া 9টা বাজিলে সেয়েহে ছোৱালীও ভাত পানী তাইক খুৱাই ল'লোঁ ভাবিছোঁ ভিডিঅ'টো আজি এইখিনিতে শেষ কৰি দিওঁ খুব বেছি দীঘলীয়া নকৰোঁ ইমান সময় আপোনালোকে ধৈৰ্য সহকাৰে মোৰ গোটেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাব মই চেষ্টা কৰিম ডেইলি আপোনালোকক মোৰ ভিডিঅ' দিবৰ কাৰণে কিন্তু মই মোৰ বাচ্ছাজনী থকাৰ কাৰণে কণ্টিনিউৱাছলি মই ভিডিঅ' দিব নোৱাৰোঁ প্লিজ আপোনালোকে খুব সোনকালে যেন মোৰ ভিডিঅ'বোৰ আঁকোৱালি লৈ খুব সোনকালে যাতে আগুৱাই যাওক মোক
সহায় কৰে বহুত বহুত ধন্যবাদ তাৰ কাৰণে যথেষ্টখিনি আগুৱাইছে খুব কম সময়তে আৰু ভাবিছোঁ বাকীখিনিও আগুৱাই গৈ থাকোঁ আপোনালোকৰ সহায় সহযোগিতা কৰি থাকিব বুলি মোৰ আশা থাকে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শেষত বহুত বহুত ধন্যবাদ আটাইলৈকে নমস্কাৰ